নমস্কাৰ মোৰ অতি মৰমৰ সকলো বন্ধু বান্ধৱীসকলক অসমীয়া জিকে প্ৰেক্টিছ জ্ঞান ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি অসম কম্পিটিটিভ পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লৈছোঁ, যি প্ৰশ্ন আগন্তুক পৰীক্ষাৰ বাবে পূৰ্ণ সম্ভাৱনা থকা। গতিকে আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকল আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে নিজৰ চেনেল বুলি ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ব, অসমৰ ইতিহাসৰ মধ্যযুগ কেতিয়া আৰম্ভ হৈছিল? এনচাৰটো হ'ব বেংগল চুলতানৰ অসম আক্ৰমণৰ পৰা। অৰ্থাৎ অসমৰ ইতিহাসৰ মধ্যযুগ বেংগল চুলতানৰ অসম আক্ৰমণৰ পৰা আৰম্ভ হৈছিল। দ্বিতীয় প্ৰশ্নটো হৈছে, অসম আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? এনচাৰটো হ'ব বখতিয়াৰ খিলজী। অৰ্থাৎ অসম আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰীজন আছিল বখতিয়াৰ খিলজী। আজিৰ তৃতীয় প্ৰশ্নটো হ'ব, বখতিয়াৰ খিলজী কাৰ সামৰিক সেনাপতি আছিল? এনচাৰটো হ'ব কুতুবুদ্দিন ভাই। অৰ্থাৎ কুতুবুদ্দিন ভাই বখতিয়াৰ খিলজীৰ সামৰিক সেনাপতি আছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, কোন ৰজাৰ শাসনকালত কামৰূপত প্ৰথম মুছলমানসকলৰ আক্ৰমণ সংঘটিত হৈছিল? এনচাৰটো হ'ব পিথু। অৰ্থাৎ পিথু ৰজাৰ শাসনকালত কামৰূপত প্ৰথম মুছলমানসকলৰ আক্ৰমণ সংঘটিত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে, মহম্মদ বিন বখতিয়াৰে কোন ঠাইলৈ যোৱাৰ পথত কামৰূপত আক্ৰমণ কৰে? এনচাৰটো হ'ব তিব্বত। অৰ্থাৎ মহম্মদ বিন বখতিয়াৰে তিব্বত ঠাইলৈ যোৱাৰ পথত কামৰূপত আক্ৰমণ কৰে। 6 নম্বৰ প্ৰশ্নটো হৈছে, মহম্মদ বিন বখতিয়াৰ খিলজীয়ে আক্ৰমণ কৰাৰ সময়ত ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ মেচেজন জাতিৰ প্ৰথম স্থানীয় লোক কোন আছিল? এনচাৰটো হ'ব আলিমেছ। অৰ্থাৎ মহম্মদ বিন বখতিয়াৰ খিলজীয়ে আক্ৰমণ কৰাৰ সময়ত ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ মেচেজন জাতিৰ প্ৰথম স্থানীয় লোকজন আছিল আলিমেছ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? এনচাৰটো হ'ব চুকাফা। অৰ্থাৎ আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চুকাফা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, আহোমসকল ক'ৰ পৰা অসমলৈ আহিছিল? এনচাৰটো হ'ব মাওলুং ৰাজ্যৰ পৰা। অৰ্থাৎ আহোমসকল মাওলুং ৰাজ্যৰ পৰা অসমলৈ আহিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, কোন চনত চুকাফাই তেওঁৰ ৰাজধানী মংমাও ত্যাগ কৰিছিল? এনচাৰটো হ'ব 1215 CE। অৰ্থাৎ 1215 চনত চুকাফাই তেওঁৰ ৰাজধানী মংমাও ত্যাগ কৰিছিল। নেক্সট 10 নম্বৰ প্ৰশ্নটো হৈছে, আহোমসকল কোনটো পৰ্বত পাৰ হৈ অসমলৈ আহিছিল? এনচাৰটো হ'ব পাটকাই পৰ্বত। অৰ্থাৎ আহোমসকল পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল। ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্নটো হৈছে, কিমান খ্ৰীষ্টাব্দত চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? এনচাৰটো হ'ব 1228 খ্ৰীষ্টাব্দ। অৰ্থাৎ 1228 খ্ৰীষ্টাব্দত চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, কোনজন আহোম ৰজাই অসমত ব্ৰঞ্জী লেখা আৰম্ভ কৰিছিল? এনচাৰটো হ'ব চুকাফা। অৰ্থাৎ চুকাফা আহোম ৰজাই অসমত ব্ৰঞ্জী লেখা আৰম্ভ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ব্ৰঞ্জীসমূহ প্ৰথমে কোন ভাষাত সংকলিত কৰা হৈছিল? এনচাৰটো হ'ব আহোম। অৰ্থাৎ ব্ৰঞ্জীসমূহ প্ৰথমে আহোম ভাষাত সংকলিত কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে, আহোমসকলৰ ব্ৰঞ্জীবোৰ কিহৰ বাকলিত লিখা হৈছিল? এনচাৰটো হ'ব সাঁচি গছৰ বাকলিত। অৰ্থাৎ আহোমসকলৰ ব্ৰঞ্জীবোৰ সাঁচি গছৰ বাকলিত লিখা হৈছিল। 15 নম্বৰ প্ৰশ্নটো হৈছে, আহোমসকলে তেওঁলোক কাৰ বংশধৰ বুলি বিশ্বাস কৰে? এনচাৰটো হ'ব ইন্দ্ৰ। অৰ্থাৎ আহোমসকলে তেওঁলোক ইন্দ্ৰ বংশধৰ বুলি বিশ্বাস কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, কোন চনত চুকাফাই চৰাইদেউত আহোমৰ ৰাজধানী নিৰ্মাণ কৰিছিল? এনচাৰটো হ'ব 1253। অৰ্থাৎ 1253 চনত চুকাফাই চৰাইদেউত আহোমৰ ৰাজধানী নিৰ্মাণ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে, যেতিয়া চুকাফা অসমলৈ আহিছিল তেতিয়া মৰাণৰ ৰজা কোন আছিল? এনচাৰটো হ'ব বদৌচা। অৰ্থাৎ যেতিয়া চুকাফা অসমলৈ আহিছিল তেতিয়া মৰাণৰ ৰজা বদৌচা আছিল। ইয়াৰ পিছত 18 নম্বৰ প্ৰশ্নটো হৈছে, বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদবী কোনজন ৰজাই সৃষ্টি কৰিছিল? এনচাৰটো হ'ব চুকাফাই। অৰ্থাৎ বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদবী চুকাফাৰ ৰজাই সৃষ্টি কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, কোন চনত চুকাফাৰ মৃত্যু হৈছিল? এনচাৰটো হ'ব 1268। অৰ্থাৎ 1268 চনত চুকাফাৰ মৃত্যু হৈছিল। আজিৰ শেষৰ প্ৰশ্নটো হৈছে, আহোমসকলে কেইবছৰ অসমত ৰাজত্ব কৰিছিল? এনচাৰটো হ'ব 598। অৰ্থাৎ আহোমসকলে 598 বছৰ অসমত ৰাজত্ব কৰিছিল, প্ৰায় 600 বছৰেই। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এতিয়া যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। থেংকছ ফৰ ৱাচিং।